Hey guys, welcome back to Arif Vlogs. So মই বৰ্তমান আছো মৰিগাঁও জালুগুটিত মায়ে আহিলে মামাৰ ঘৰত তো মই মানে মাক লৈ আহিলো আৰু এইফালে মই পুৰা আজি হেলমেট লৈ মই ভাবিছো যে আজি এটা মটো ব্লগ কৰিম আৰু আপোনালোকক ধুনিয়াকে মটো ব্লগটোত সামিল কৰাম বুলি ভাবিছো আৰু আজি মোৰ ফাৰ্স্ট মটো ব্লগ হ'বলৈ গৈ আছে নাজানো কেনেকুৱা হয় কি হয় পুৰা হেলমেটত কেমেৰা লগাবলৈ এটো পুৰা ফিটিং কৰি লৈছো আপোনালোকে দেখিছে তো মই ফুল ৰেডি মটো ব্লগ কৰিবলৈ তো বলক আৰু মোৰ লগত এয়া আছে মোৰ মাহী লৰা আৰ্টিফ ই মানে একদম মোৰ কাৰণে বহুত পাগল মামাৰ ঘৰত আহিলে ই মানে একদম মোৰ পিছানেৰে মই ইয়াত আহিলো ব্লগ কৰিবলৈ গৈছে যে মই যাম কানি কুটি পাগল হৈ গৈছে আৰু আজি আমাৰ গাড়ীখন চলা 398 মানে 398 কিলোমিটাৰ আমাৰ গাড়ীখন চলিলে আৰু বলক এতিয়া আমাৰ জাৰ্নি ষ্টাৰ্ট কৰো আৰু মই এতিয়া বৰ্তমান গৈ আছো মৰিগাঁওলৈ মানে মৰিগাঁৱত নতুনকৈ এখন বিশাল মাৰ্কেট খুলিছে হয়তো আপোনালোকে বহুতে জানে আৰু বহুতে নাজানে মই আগতো আহিছিলো প্ৰায় 3 বাৰ মান আহিছো কিন্তু মই তাত ভিডিওহে কৰা নাছিলো বিশাল মাৰ্কেটখনত আৰু এইবাৰ ভাবিছো যে যাওঁ আৰু অলপ ভিডিও কৰো মানে মামাৰ ঘৰত থাকিনো কি কৰিম আৰু ভাবিলো যে অলপ ফুৰি আহোঁগৈ বিশাল মাৰ্কেটত তো সেইকাৰণে ভাবিলো যে অলপ ভিডিও কৰি দিও আৰু বলক সেইকাৰণে অলপ বিশাল মাৰ্কেটত মানে মৰিগাঁওখন অলপ ফুৰি আহোঁগৈ তো বলক আৰু মই আজি ফাৰ্স্ট টাইম মটো ব্লগ কৰি আছো যদি আপোনালোকে কিবা ভুল পাইছে প্লিজ মোক ক্ষমা কৰি দিব কাৰণ মই তেনেকৈ মটো ব্লগ নকৰো আপোনালোকে জানেই তো মানে আৰু মোৰ তেনেকুৱা আপোনালোকক খেয়ে দিব পৰা নাই মানে কেমেৰা কোৱালিটি জাষ্ট আপোনালোকে আগৰ পিকচাৰটোৱে দেখি আছে মোৰ স্কুটিৰ কোনো মিটাৰ বক্স আপোনালোকে দেখা নাই কাৰণ মোৰ মোবাইলটো ওয়াইড এংগেল নহয় তো এইফালে আকৌ বৰষুণে ধৰিলে চাওক কি যে হ'ব অসমখন গোটেই বানপানীত বৰ্তমান ডুবি আছে পালোহিয়ে দিয়ক মৰিগাঁও বেছি দূৰ নহয় আমাৰ মামাৰ ঘৰৰ পৰা মানে প্ৰায় 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ তেনেকুৱা মান হ'ব আৰু এইখনে হৈছে মৰিগাঁও কলেজ মানে মৰিগাঁও মহাবিদ্যালয় আৰু ফাইনেলি মই এতিয়া মৰিগাঁও টাউনৰ মাজত আছো আৰু মৰিগাঁও টাউনখন সঁচাকৈ বহুত ডেভেলপ হৈ গ'ল আৰু এইখন হৈছে এম বাজাৰ এখন নতুন মানে শ্বপিং মল খুলিছে আৰু বহুতেই ডাঙৰ হয় এই মৰিগাঁও টাউনখন জানেনে আপোনালোকে মই বহুবাৰ আহিছোঁ এই মৰিগাঁও টাউনখনত আৰু মই বহুত ভাল পাওঁ এই মৰিগাঁও টাউনখনক আৰু ফাইনেলি মই পালোহি মৰিগাঁও বিশাল মাৰ্কেট আপোনালোকে দেখিছে মোৰ পিছফালে আছে মৰিগাঁও বিশাল মাৰ্কেট আৰু বলক দেৰি নকৰাকৈ আমি জলদি সোমাওঁ এইখনে হৈছে মৰিগাঁও বিশাল মাৰ্কেট বহুতে বেছি ডাঙৰ হয় এই বিশাল মাৰ্কেটখন 3টা ফ্ল'ৰ আছে ওপৰত তো বলক আমি ওপৰলৈ যাওঁ ওপৰলৈ গৈ আছোঁ বঢ়িয়াকৈ আৰু ওপৰত মানে ইয়াত চব লেডিছৰ আছে তো আমাৰ ওপৰত আছে তো লেটছ গো ওপৰত মানে একো বিশেষ প্লেনিং নাছিলে যে মই ইয়াত মানে বিশাল মাৰ্কেটত আহিম বা মানে মই মামাৰ ঘৰত আহিছোঁ যিহেতু মানে মামাৰ ঘৰত থাকিনো কি কৰিম বেকাৰ বৰিং লাগে অকলে অকলে মামাও নাই এতিয়া তো সেইবাবে বৰিং লাগে ভাবিলো যে এনে অলপ বিশালতে ফুৰি আহোঁ আৰু বিশালতে এনে মই ভিডিঅ' কৰা নাছিলোঁ মৰিগাঁও বিশালটো কেনেকুৱা তো মই আগতো আহিছোঁ প্ৰায় 3 বাৰ মান আহিছোঁ কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ তেনেকুৱা একো বিশেষ বস্তু ল'বলগীয়া নাই যে মই বিশালত আহি ল'ব লাগিব কিন্তু হ'লেও কিবা যদি পচন্দ লাগে লৈ ল'ম আৰু মই কাপোৰ চাই থাকোঁতে হঠাৎ এডাল ভাঙি গ'ল মানে এই হেলমেটৰ এই মালডাল ডাইৰেক্ট ভাঙি গ'ল মানে কি যে হ'ব আৰু একদম ডাইৰেক্ট ভাঙি গ'ল এতিয়া আৰু মটো ব্লগ কৰিব নোৱাৰিম আৰু তো এই মালটো মোৰো নাছিলে বহুত বেয়া লাগি আছে মানে মই একো কৰা নাই জাষ্ট মই কাপোৰ চাই আছিলোঁ লৈ এনেকৈ হাতত ডাইৰেক্ট ভাঙি গ'ল আৰু ধুনীয়াকৈ এতিয়া ওলাই গ'লোঁ বিশালৰ পৰা আৰু মোক বিশালত কৈছে যে ভিডিঅ' কৰিব নোৱাৰি ভিডিঅ' কৰিব নোৱাৰি বিশালত পাগলা হৈ গৈছোঁ আৰু গাড়ীখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি দিছোঁ কিন্তু এতিয়া দুখৰ কথাটো হ'ল যে মই মটো ব্লগ কৰিব নোৱাৰিম কাৰণ এই মালটো পুৰা একদম ইয়াৰ পৰা ভাঙি গ'ল এই মালটো আপোনালোকে দেখিছে ডাইৰেক্ট ইয়াৰ পৰা ভাঙি গ'ল মানে যোনটো মই মোবাইল মানে য'ত মই মোবাইলটো লগাব লাগে সেই বস্তুটোৱে ভাঙি গ'ল তো মেইন বস্তুটোৱে ভাঙি গ'ল এতিয়া মই মটো ব্লগ কৰিব নোৱাৰিম মৰিগাঁও বিশালখন চালোঁ আৰু ফুৰিলোঁ আৰু আহি আছোঁ
এতিয়া যাওঁ আৰু ঘৰলৈ আৰু মই মটোব্লগ কৰিব পৰা নাই দেখিছে এডাল ভাঙি পুৰা অৱস্থা বেয়া আৰু হ'ব দিয়ক এতিয়া মই মানে ঘৰলৈ যাওঁ আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে এটা নেক্সট ভিডিঅ'ত লগ পাম so guys I hope to enjoy this video make sure you subscribe my YouTube channel and see you guys in the next video stay and the sexy baby